মই এটা কথা ধৰিব পৰা নাই প্ৰেম কি বস্তু তই মোক কেনহত প্ৰেমৰ কোনো সীমা নাই তোৰ যাৰে তাৰ লগত প্ৰেম হৈ যাব কেতিয়াবা তোৰ গছ গছনিৰ লগতো প্ৰেম হৈ যাব পাৰে তেতিয়া তই কোৱা খাবি প্ৰকৃতি প্ৰেমী আৰু কেতিয়াবা তোৰ জীৱ জন্তুৰ লগতো প্ৰেম হৈ যাব পাৰে তেতিয়াও তই কোৱা খাবি জীৱ জন্তু প্ৰেমী আৰু কেতিয়াবা তোৰ বোৱাৰীবোৰৰ লগতো প্ৰেম হৈ যাব পাৰে তেতিয়া তই ডাইৰেক্ট কোৱা খাবি বোৱাৰী লাভাৰ কাৰেক্ট আৰু ছোৱালীবোৰৰ লগত প্ৰেম হৈ যোৱাটো তইচোন জানই সেইটোও তোক বেলেগকে ক'বলৈ কেনে তো চব কথা বাদ দে না মোৰো যদি এক্সমাল হ'লেহেঁতেন তেতিয়া মই তাইৰ বিয়া দিনাখন খাচী মাংস দি মই ডকচি খাই থ'লেহেঁতেন তইতো এনেও ডবৰিয়ে খাওঁ খাম আৰু অলপ চলপ নাযাব দেই মোৰ ভাত তুই ফাল্টুহঁত এক্সৰ বিয়া দিনাখন মই দুইজনে মোক কি চাই আছো মোৰ ফিলিংছত চা অন্তৰৰ ভিতৰত চা जोर का झटका है जोरों से लगा हाँ लगा शादी बन गई বেলেগ দিবিচোন नो 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 মোকো নাচিবলৈ যাবি লগত হ'ব ওলাবি ময়ো যাম